আমাৰ যেটো ৭০তম বড়ো সাহিত্য সভাৰ জন্ম দিৱস প্লাস আমাৰ খাৰিজা বিজনী প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ ২৪তম অধিৱেশন এটো আমাৰ গাঁও সুকৰুংবাৰী গাঁৱত অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়াতে আমাৰ আজি ৫/১১/২০২২ তাৰিখ আজি শনিবাৰে আজি কিবা লাইখুটিটো মূল লাইখুটি যেটো হেতু হৈ গল ৰাতিপুৱা এতিয়া আমাৰ আহা ১৬ নৱেম্বৰ তাৰিখে বিভিন্ন কাৰ্যসূচীৰে আমাৰ এই অধিৱেশনটো আৰম্ভ হ'ব ইয়াৰে প্ৰথম অধিৱেশন কাৰ্যসূচী হিচাপে আছে আমাৰ গেট মুকলি তাৰ পিছত বিভিন্ন ষ্টেজ মুকলি কৰা হ'ব তাৰ পিছত এই মেইন পেন্ডেলটো মুকলি কৰা হ'ব তাৰ পিছত আছে ৯:৩০ মান বজাত আমাৰ ডেলিগেট সেশন হ'ব তাৰ পিছত খাওয়া দাওয়া তাৰ পিছত ১টা মান বজাত মুকলি হ'ব আৰম্ভ হ'ব ইয়াৰে আপোনালোকে কোন কোন চিফ গেষ্ট আমাৰ মেইনলি আছে ইএম বিটিআৰৰ ইএম মাননীয় শ্ৰীযুত ধনঞ্জয় বসুমতাৰী তেও থাকিব আৰু আছে আমাৰ অৰুণ চন্দ্ৰ বসাহাৰী লেকচাৰাৰ আৰু জগদীশ চন্দ্ৰ বসুমতাৰী আমাৰ প্ৰাইমাৰীৰে তেখেতো আমন্ত্ৰিত অতিথি হিচাপে আমি ৰাখিছো চিফ গেষ্ট হয় এই কিতাপ এখন কিতাপ আমাৰ উন্মোচন হ'ব এই কিতাপখনৰ নাম হ'ল সুকৰুংবাৰী আৰু কিবা কিতাপ স্মৰণীয় কিবা ওলাব নেকি আপোনালোকৰ সবিনাৰ নহয় সবিনাৰটো আমাৰ আছে গাঁওখনৰ এইটো কিবা আছিল সুকৰুংবাৰী আৰু আমাৰ প্ৰাইমাৰীৰ পৰা থাকে এটা এটো জাউৰিখাং নামৰ এটো প্ৰত্যেক বছৰে থাকে আৰু এটোৱে এদিনীয়া হ'ব আপোনালোকৰ অনুষ্ঠান এদিনীয়া আজিৰ যেটো আমাৰ ইয়াতে ওহা ১৬ নৱেম্বৰত যেটো আমাৰ 17 বাৰ্থ এনিভাৰ্সাৰী বুলি কয় নেকি এটো জন্ম দিৱস আৰু ইয়াৰ লগতে আমাৰ ২৪তম যেটো বাৰ্ষিক মানে এটো কিটো সভা এটো আমি আয়োজন কৰিবলৈ গৈ আছো ইয়াতে আশা ৰাখিছো ইয়াতে আমি গোটেই ৰাইজে ৰাজাই মানে ফুল সহায় সহযোগ কৰি আমি এটো পালন কৰিব পাৰিম বুলি আমি আশা ৰাখিছো আমি অহা যেটো ১৬ নৱেম্বৰত যেটো কাৰ্যসূচী লৈছো ইয়াতে এদিনীয়া মানে কাৰ্যসূচী এই কাৰ্যসূচীত আমি পোনপ্ৰথমে ফ্লেগ হোষ্টিং আৰু আমাৰ এইটো যেটো মেমৰিয়েল যেটো স্মৰণীয় এইটো কৰিম আৰু তাৰ পিছত আমি আবেলি কালচাৰেল যেটো নাইট এটো আমি আয়োজিত কৰিছো চিফ গেষ্টটো আমন্ত্ৰিত কৰিছো জগদীশ চন্দ্ৰ বসুমতাৰী অৰুণ চন্দ্ৰ মছাহাৰী ধনঞ্জয় বসুমতাৰী জি বিদায় বসুমতাৰী গোয়াৰী